মোবাইলটো মই ইয়াত থৈ এতিয়া ৰাতি প্ৰায় 12টা 12:30 বাজিল। মোবাইলটো মই টেবুলত থৈ পানী অলপ খাই মানে বাথৰুমত গৈছিলোঁ। তো দেখিলোঁ তাত এটা সাপ। এতিয়া বাবুক ফোন কৰোঁ, সি আহক, অকলে অলপ ভয়ো লাগে মোৰ। তো চাওঁ কি কৰিব পাৰোঁ। প্ৰথমতে একদম ফেনাল চেনাল মাৰি তাক বাহিৰত ওলাই ল'লোঁ, কিন্তু দৌৰি এইফালেৰে সি মানে ইনভাৰ্টাৰৰ তলত সোমাল। এতিয়া মানে এই ফিল্টাৰটোৰ তলত এই জোতা কেইযোৰৰ ওচৰৰে সেই কণাটোত সোমাই আছে। ইয়াৰ পৰা ওলাব লাগিব ইয়াক। এই ক্ষেত্ৰত খেদি ফেলছি ৰাতি। মাজৰাতি সাৰ পাই যেতিয়া বাথৰুমত যাব আপুনি, তেতিয়া বাথৰুমৰ ভিতৰত এনেকুৱা এটা সাপ দেখিলে আপোনাৰ কেনেকুৱা লাগিব কমেণ্ট কৰি জনাব। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিতুজ ৱৰ্ল্ড। তো ৰাতিটো গ'ল 12:30 এটালৈকে সাপৰ লগত। মই দীঘল নকৰিলোঁ ভিডিঅ'টো বাৰু বেছি, মানে বহুত ঠাইত মানে সোমাইছিল, এবাৰ এফালে এবাৰ সেফালে তেনেকৈ লুকাই লুকাই আছিল। তো শেষৰখিনি দিলোঁ আৰু যিখিনি মানে ধৰিলোঁ, তাৰপিছত ৰাস্তাত পেলাই দিলোঁ। তো সেইখিনি দিলোঁ, গোটেই ভিডিঅ'টো দীঘল নকৰিলোঁ। তো এতিয়া আমাৰ ঠগা বাবু আছে, সি মোক মাতি আছে, কি কয় সি চাওঁ। তাৰপিছত আজি ব্ৰইলাৰৰ বোলে দাম কমিছে, তো ব্ৰইলাৰ আনিব যাওঁ। কি হৈছে ঠগা, মোৰ আগত ক দে, তে কচোন দে, তে ক ভিতৰে কবি যাই আছোঁ। ক'ত কি হৈছে ক। গৰু খাই আছে, বঢ়িয়া। পানীৰ কথা, মাছ বহুত খালোঁ, মাছৰ দাম কমিছিল। এতিয়া ব্ৰইলাৰৰ দাম কমিছে, গতিকে ব্ৰইলাৰৰ জুতিটোও লওঁ অলপ। মজাকৈ দুটা ব্ৰইলাৰত প্ৰায় 3 কেজি হ'ব, মাত্ৰ 200 টকাত লৈ আহিলোঁ। এতিয়া দোকান আহি পালোঁ মই। এইখন মোৰ দোকান, খোলা নাই মই। আৰু এইফালে গেৰেজ মোৰ ওচৰত, আৰু গেৰেজত থকা মানুহ দুটাৰ অৱস্থা চাওঁ। গৰমত ফেন লগাই পূৰা আৰাম, মানে বেহুচ এনেকুৱা টোপনি। এতিয়া দোকানৰ পৰা আহি আছোঁ মই, একদম মাথা গৰম হৈ যোৱা ৰ'দ আজি, পিছফালে জ্বলি আছে একদম। মাছ মাৰিব গেলি এইটো বহিব নিছা না। কিবা কবি নে ইয়াতে? তো ইয়াত স্কুলখনৰ যিটো মানে পাৰ্কিং ঘৰ, আৰু ইয়াতে মানে গাড়ী চাইকেল ইয়াত থয়, আৰু সৰু ল'ৰা ছোৱালী যিখিনি 12টা বজাত ছুটি হয়, সেইখিনি গাৰ্জেনসকল মানে ইয়াত বহি থাকে, ধুনীয়াকৈ বহা বনাই দিছে। তো বিৰাট ৰ'দ, সেইকাৰণে দোকানৰ পৰা আহি ইয়াতে সোমালোঁ, অলপ জিৰাই যাওঁ। দোকানৰ পৰা আহি গা চা ধুলোঁ। গা ধুলোঁ যদিও মানে গা ধুই থাকোঁতে গা ধোৱা পানীয়ে ঘামে মানে একেই, আৰু মানে গা ধুই থাকোঁতে ঘাম ধৰি আছে, তেনেকুৱা অৱস্থা। একদম ঘামি জামি বিৰাট গৰম। সেইকাৰণে গা পা ধুই আহি এই জেগাখিনিত আছোঁ মই। অলপ এইখন বাৰাণ্ডাত মানে একদম অলপ ঠাণ্ডা পৰিৱেশটো, ইয়াত থাকি অলপ শান্তি পায়। বাকী চব ঠাইতে একদম ৰ'দ গৰম। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল, আজি মানে একদম চিম্পুল ব্লগ বনালোঁ। লগতে এটা কথা কওঁ যে মোৰ চেনেলটোৰ নাম মই মানে আজি চেঞ্জ কৰিম। জিতুজ ৱৰ্ল্ড নামটো মোৰ নিজৰে ঘূৰি নাহে, বেলেগ মানুহে অলপ কষ্ট পাই আছে নামটো কোৱাত। কোনোবাই যদি মোক সোধে যে তোৰ ইউটিউব চেনেলটোৰ নাম কি, মই যদি কওঁ জিতুজ ৱৰ্ল্ড, তো জিতুজ ৱাল বুলি ক'ব, জিতুজ অল বুলি ক'ব, কিবা কিবি। মুঠতে জিতুজ ৱৰ্ল্ড নামটো মানে চাৰ্চ কৰিব বিৰাট টান পাই বুলি কৈছে। চিম্পুল নাম এটা চেঞ্জ কৰি, সেইটো নাম চেঞ্জ কৰি বি ব্লগছ ৰাখিলোঁ, যিহেতু মই বি আখৰেৰে মানে মোৰো নাম। এনেতো জিতু বুলিয়ে জানে সকলোৱে, কিন্তু মোৰ চাৰ্টিফিকেট বা ভোটাৰ কাৰ্ড, পান কাৰ্ড, ডকুমেণ্টত মোৰ নাম বখতিয়াৰ হুছেইনে আছে। তো বি ব্লগছ নাম মই আজিৰ পৰা দিলোঁ। যদি নামটো ভাল লাগিছে কমেণ্ট এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নাম চেঞ্জ হ'ল মানে আজিৰ পৰা ভিডিঅ' নতুন নতুন ষ্টাইলত, নতুন ধামাকা ভিডিঅ' আহি থাকিব। তো লগ পাই আছোঁ তাৰ নেক্সট ব্লগত।